Good morning students, welcome back to my YouTube channel Jaman for you. আজি মই অসমীয়া বিষয়ৰ দ্ৰুত পাঠ প্ৰথমটো অধ্যায় পঢ়াবলৈ লৈছো। তাৰে পিছত ইয়াৰে প্ৰশ্নসমূহ তোমালোকে চোৱা। প্ৰশ্নসমূহ 1 নম্বৰত আছে আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? উত্তৰত আছে আহোমসকল আদিতে টাই জাতিৰ লোক বা মানুহ আছিল। 2 নম্বৰ প্ৰশ্ন আছে আহোমসকলৰ আদি বাসস্থান ক'ত আছিল? উত্তৰ আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ বৰ্তমান ইউনান প্ৰদেশৰ মংমাও ৰাজ্যত। 3 নম্বৰ প্ৰশ্নত আছে আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? উত্তৰ আছে আহোমসকল অসমত 600 বছৰ শাসন কৰিছিল। 4 নম্বৰ আহোমসকলৰ আদি ভাষা কি আছিল? আহোমসকলৰ আদি ভাষা আছিল টাই বা হিয়ান। 5 নম্বৰত আছে আহোমসকলৰ কেইটামান উৎসৱৰ নাম লিখা। উত্তৰত চাবা তোমালোকে আহোমসকলে পালন কৰা প্ৰধান উৎসৱসমূহ হ'ল মে ডাম মে ফি, তাৰ লগতে উমফা চাইফা ৰিখন জাচিংফা আৰু লাইলুংখাম পূজাও পালন কৰি আহিছে। তাৰে পিছত আছে চমুটোকাৰ প্ৰথমতে তোমালোকে চোৱা লাচিত বৰফুকন কিতাপত অতি ধুনীয়াকৈ দিয়া আছে, তথাপি মই লিখি ৰেডি কৰি ৰাখিছোঁ, তোমালোকে চাবা। লাচিত বৰফুকন অসমৰ ইতিহাসত লাচিত বৰফুকন আছিল এজন দেশপ্ৰেমিক বীৰ। তেখেতৰ জন্ম হৈছিল 1612 খ্ৰীষ্টাব্দত। তেখেতৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। সৰুৰে পৰা দেউতাকৰ কাৰ্যাৱলীক নিৰীক্ষণ কৰি তেওঁ বহুত কথা শিকাৰ সুবিধা পাইছিল। নিজৰ দক্ষতাৰ বলত ৰজা ঘৰত লাচিতে নিযুক্তি লাভ কৰিছিল। লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ খবৰ পাই সেই সময়ৰ ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি আৰু বৰফুকন পদত নিযুক্তি প্ৰদান কৰিছিল। 1667 চনৰ 20 আগষ্টত হোৱা আহোম-মোগলৰ যুদ্ধত আহোমসকলৰ জয়লাভে লাচিতৰ সেনাপতিত্বৰ সুনাম আগবঢ়াইছিল। প্ৰথম যুদ্ধত পৰাজয়ৰ খবৰ শুনি মোগল সম্ৰাট ঔৰংগজেবে ৰামসিংহৰ নেতৃত্বত মোগল সৈন্য অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। আহোম-মোগলৰ দ্বিতীয় যুদ্ধৰ বাবে গড় বন্ধা কামত অৱহেলা কৰাৰ বাবে লাচিতে নিজৰ মোমায়েকৰ মূৰ শিৰচ্ছেদ কৰিছিল। এই যুদ্ধখন 1671 চনৰ মাৰ্চ মাহৰ মাজভাগত হৈছিল। টান নৰিয়াত পৰা স্বত্বেও তেওঁ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰিছিল। শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীত লাচিত বৰফুকনৰ মৃত্যু হয়। বোধকৰোঁ কঠিন নৰিয়াক নেওচা দি যুদ্ধ কৰাৰ বাবেই এনে হ'ল। তেওঁৰ মৃত্যুৱে যুদ্ধ জয়ৰ আনন্দত শোকৰ ছাঁ পেলাইছিল। এগৰাকী দেশপ্ৰেমিক বীৰ তুলনাবিহীন। থেংক ইউ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।